নমস্কাৰ ইউটিউব প্ৰেমী ৰাইজ আৰু ৰাতিপুৱাই মই মেকআপ কৰি ল'লোঁ আৰু এয়া আহি গৈছে মোৰ হাজবেণ্ড আৰু এতিয়া আমি যাম পিকনিকত মানে মই যাম চ' আজি ভিডিঅ'টো ধমাল হ'ব গৈ আছে চ' আমাৰ লগত চাই থাকক পিকনিকৰ ভিডিঅ' আৰু কেনে লাগে জনাব বাই বাই চ' আমি ওলালোঁ পিকনিক খাব এইফালে চোৱা আমি এতিয়া ওলাম তাৰপিছত এইবিলাক চব আমাৰ বাছ ৰেডি হৈ আছে বস্তু উঠাই আছে And we are so excited. So আমি ৰেডি বাছত উঠি আৰু ইয়াত প্ৰণামী আৰু এইবিলাক বাকীবিলাক দেখাই আছোঁ বাৰু মানুহ আৰু আহিব বহুত মানুহ আহিব বাকী আছে চ' দেখাম আৰু গোটেইবিলাকৰ যুঁজ দেখাম বৰ্ষা কেনেকুৱা লাগিছে ৰিয়া কেনেকুৱা লাগিছে ৰিয়া কিয় আৰু এনেকৈ হাঁহি ফূৰ্তিৰ মাজেৰে চলি আছে আমাৰ পিকনিকৰ যাত্ৰা আৰু চাওকচোন মেকআপ কৰি আছে এইফালে আৰু আমি গাড়ীৰ ভিতৰতে ব্ৰেকফাষ্টটো কৰি লৈছিলোঁ মানে ব্ৰেড বাটাৰ এইবিলাক কণী এইবিলাক আমি ফাইনেলি বগামাটি আহি পালোঁ আৰু এনেকৈ আমি বাছৰ পৰা নামি পিকনিকৰ বাবে আমি ক'ত খাম সেই ঠাইখিনি চাই আছিলোঁ বহুত বেছি লেতেৰাও নাছিল কিন্তু বহুত বেছি চাফাও নাছিল ঠাইবিলাক সেইকাৰণে আমি বিচাৰি অকণমান মানে চাফা ঠাই এটুকুৰা বিচাৰি লৈছিলোঁ তো এনেকৈ বিচাৰি থাকোঁতে আমি এনেকৈ ব্লগ বনাই আছিলোঁ তো এনেকৈ বিচাৰি আমি ফাইনেলি এটুকুৰা জেগা পাইছোঁ আৰু বাকীখিনি দেখাই আছোঁ চাই থাকক আৰু এয়া চাওকচোন ইয়াত বহুতো দোকান বহিছে এনেদৰে কাপোৰৰ দোকান ধুনীয়া শ্বল আইনাই তাৰপিছত ফল মূলৰ দোকান ফুচকাৰ দোকান এনেকুৱা और ये हम लोग गाड़ी से चेयर लेके जा रहे हैं हमारे स्पॉट पे ये हालत हो गई है हमारी जो भी हो गई अच्छा है हाँ ये देखो ये लोग अभी गुवाहाटी से आमार पिकनिक स्पॉट माने आमार हेतु स्पॉटत आमी पिकनिक खाम तो ভাল লাগিছে নে গাইজ ইয়াত এইটো ধুনীয়া নদী তাৰপিছত এইবিলাক চেটআপ হৈ আছে বাৰু এটা দুটা বস্তু উঠাই লৈ আহি আছা চ' ময়ো গৈ আছোঁ ইয়াত আমাৰ ৰন্ধা হ'ব তাৰপিছত আৰু কি হ'ব এয়া থালি এয়া হৈছে পানী আমাৰ কাম কৰি আছে দাদাহঁতে আৰু এয়া আমাৰ চলি আছে মটৰ নিকুৱা আৰু এয়া আমি নাৱত উঠি ল'লোঁ নদী ফুৰি ভয় লাগিছে ना ভয় লাগে নাই नहीं लगा रुबी जिकिले आ जाओ आर्या এয়া হৈছে আমাৰ বগামাটি বাট পানী ইজ কলা বাট পানী ইজ কলা নট কলা
পানী গলা গলা নট বগা বগা আৰু চাৰিওফালে বগৰী গছ বগৰী ৱাও কিয়া চাউণ্ড হে ৱাও ইয়াত মাছ আছেনে নাই আছে পায় আপোনালোকে মাছ পায়নে আমাৰ হালত খাৰাপ ইমান চিৰি কেনেকৈ যাম সদায় আইচক্ৰীম খুৱাব এণ্ড নাও আইচক্ৰীম পাৰ্টি আৰু আমি অলপ সময় ফ্ৰী টাইমত হাউচি খেলিলোঁ এনেকৈ ধুনীয়াকৈ চবেই মিলি চ' প্ৰাইজো আছিল আমাৰ যিহেতু অফিচ পিকনিক হয় Un besito bien suavecito, bebé. Taqui, 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 rumba. Báilame como si fuera la última vez. জগদীশ হাতটো ধুই আহা এটা হেল্প লাগিব হাতটো ধুই আহা আৰু এই দিয়ক সেইটো 1 2 3 গুচাই দি খানা কেনেকুৱা হৈছে খানা কেনেকুৱা হৈছে ভাল হৈছে কেনেকুৱা হৈছে অঁ বৰ্ষা খানা কেনেকুৱা ভাল লাগে নাই খাব পৰা নাই খোৱা কেনেকুৱা হৈছে চাহিল কেনে খালা অঁ বঢ়িয়া খাইছা ন নাখালো কিয় নেগেল পেটত অঁ কালি খাই দিবা ৰাতি খাই দিবা ৰোৱাবিলাক চ আমি এতিয়া খতম কৰি গৈ আছো খতম কাহানী আৰু আমি ইমান বেছি ফূৰ্তি কৰি ঘৰলৈ উভতি আহি আছিলোঁ তাৰ মাজতে আমাৰ লগত এটা বহুত ডাঙৰ বেয়া ঘটনা হৈ গ'ল আৰু সেইটো হৈছে এক্সিডেণ্ট এটা হ'ল আৰু এক্সিডেণ্টত মোৰে ফ্ৰেণ্ড মানে কলিগ হয় তাইৰ ভৰি এখন ভাঙি থাকিল তাৰপিছত কাণখনত বহুত বেছি মানে এই হ'ল চাৰ্জাৰী কৰিব লগা হ'ল তেনেকুৱা এটা বহুত আমাৰ কাৰণে মেমৰেবল ডে'টো একেবাৰে বেয়া মেমৰেবল ডে' হৈ ৰ'ল তথাপিও আমি বহুত বেছি ফূৰ্তি কৰিছিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এইটোৱে শ্বেয়াৰ কৰিলোঁ যে পিকনিকত গৈ সদায় সাৱধান হৈ যাব লাগে চ' অলপমান অসাৱধানতাৰ কাৰণে আমাৰ এটা এক্সিডেণ্ট হৈ গ'ল যিটো আমি জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ গতিকে পিকনিকটো ভাল পিকনিকত যাব লাগে এনজয় কৰিব লাগে বাট এনজয় কৰি যিকোনো সময়তে বিপদ আহিব পাৰে গতিকে সকলো সময়তে এলাৰ্ট হৈ থকাটো ভাল আৰু এয়া মই সম্পাদিত ৰূপত আপোনালোকক এক্সিডেণ্টৰ ফটো এটা দেখালোঁ যি হওক ভিডিঅ'টো কেনে পালে জনাব আৰু আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ